জ্ঞানযাত্ৰা চেনেলটোলৈ মই মৌচুমীয়ে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ আলোচনাৰ বিষয় গান্ধীৰ চিন্তাত সত্যাগ্ৰহৰ ধাৰণা। মহামানৱ মহাত্মা গান্ধী ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্ৰধান নেতা আছিল। মহাত্মা গান্ধীৰ প্ৰকৃত নাম মোহনদাস কৰমচান্দ গান্ধী। তেওঁৰ চিন্তা আৰু আদৰ্শত বিশ্ব শান্তি প্ৰতিষ্ঠাৰ এক প্ৰয়াস কৰা হৈছিল। সেয়েহে সত্যাগ্ৰহৰ ধাৰণা বিশ্ব শান্তি প্ৰতিষ্ঠাৰ এক উপায় হিচাপে ব্যৱহাৰ কৰি সত্যাগ্ৰহৰ অৰ্থ সত্যৰ প্ৰতি থকা আগ্ৰহ। সত্য মানে সত্তা, গতিকে সত্তাই হৈছে ঈশ্বৰ আৰু ঈশ্বৰৰ প্ৰতি থকা প্ৰেম বা অনুৰাগেই হৈছে সত্যাগ্ৰহ। গান্ধীয়ে সত্যক ঈশ্বৰৰ লগত তুলনা কৰিছে, কাৰণ ঈশ্বৰক কোনেও বেয়া পাব নোৱাৰে। ঈশ্বৰৰ প্ৰতি ভাল পোৱা বা আগ্ৰহ থকাৰ মানেই হৈছে সত্য বা সত্তাৰ প্ৰতি থকা আগ্ৰহ, যাক চমুকৈ সত্যাগ্ৰহ বুলি ক'ব পাৰি। ঈশ্বৰ বা সত্তাৰ প্ৰতি থকা প্ৰেম বা আগ্ৰহৰ বাবে ইয়াক প্ৰেম শক্তি বুলিও কোৱা হয়। সত্যাগ্ৰহক সত্য শক্তি বুলিও কোৱা হয়, কাৰণ ইয়াত অসত্যৰ ধাৰণা নাথাকে। সত্যাগ্ৰহ এক আধ্যাত্মিক অৱস্থা, সেইকাৰণে ইয়াত শাৰীৰিক বা পাশৱিক শক্তিতকৈ উচ্চতৰ আত্মিক শক্তিক উপলব্ধি কৰা হয়। কেৱল ধাৰ্মিক বা পুণ্যৱানসকলেহে সত্যাগ্ৰহৰ আচৰণ পালন কৰা সম্ভৱ। সত্যাগ্ৰহৰ লগত গান্ধীজীৰ অহিংসা নীতি জড়িত হৈ আছে। অহিংসাৰ অৰ্থ হৈছে কাকো হিংসা নকৰা বা সকলোৰে প্ৰতি প্ৰেম, শ্ৰদ্ধা ভক্তি আৰু ভাতৃত্ববোধ জগাই তোলা। সেয়েহে অহিংসা অনুশীলনৰ প্ৰায়োগিক পথটো হৈছে সত্যাগ্ৰহ। ব্যক্তি বা সমাজৰ অশুভ বা অমংগল দূৰ কৰিবৰ বাবে সত্যাগ্ৰহৰ নীতি অনুশীলন কৰা উচিত, কাৰণ ইয়াত কাকো হিংসা বা অন্যায় কৰা নহয়। অন্যায় কৰোতাজনকো সত্যাগ্ৰহৰ উপায়েৰে শুদ্ধ পথলৈ অহাৰ সুযোগ দিয়া হয়। গান্ধীজীৰ মতে কোনোৱে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে সত্যাগ্ৰহ বা দুৰাগ্ৰহ এই দুটাৰ যিকোনো এটা উপায় অৱলম্বন কৰে। দুৰাগ্ৰহৰ পথটো অসত্যৰ পথ। সকলো মানুহৰ মাজতে ঘৃণা, হিংসা, স্বাৰ্থপৰতা আদি গুণবোৰ লুকাই থাকে আৰু দুৰাগ্ৰহীসকলে এই পথবোৰেই অনুকৰণ কৰে। কিন্তু সত্যাগ্ৰহ অনুশীলনৰ যোগেদি বদ গুণবোৰ আঁতৰ কৰি নিজৰ মাজত সৎগুণ পালন কৰিব পাৰি। এজন প্ৰকৃত সত্যাগ্ৰহীয়ে কেতিয়াও সত্যাগ্ৰহৰ পৰা আঁতৰি থাকিব নোৱাৰে। কোনো ক্ষেত্ৰত তেওঁ বিফল বা পৰাজয় হলেও শেষ পৰ্যায়ত সফল হবই। সেইকাৰণেই গান্ধীয়ে কৈছে সত্যৰ সদায় জয়। সত্যাগ্ৰহৰ লগত ধৰ্মীয় বিশ্বাস জড়িত হৈ থাকে, কাৰণ প্ৰত্যেক ধৰ্মতে একোজন ঈশ্বৰ থাকে। ঈশ্বৰবিহীন ধৰ্ম অসম্ভৱ। গান্ধীয়ে যিহেতু সত্যক ঈশ্বৰ বুলি কয়, সেইকাৰণে গান্ধীৰ মতে সত্যাগ্ৰহ হৈছে ঈশ্বৰৰ ইচ্ছা, নীতি আৰু নিৰ্দেশৰ প্ৰতি থকা চৰ্তহীন আনুগত্য। সত্যাগ্ৰহৰ আন এক ভিত্তি হৈছে প্ৰেম, কাৰণ প্ৰত্যেক ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতি প্ৰেম নিবেদন কৰে। ঈশ্বৰৰ প্ৰতি থকা ভালপোৱাই ধৰ্মীয় বিশ্বাস দৃঢ় কৰি তোলে আৰু এই বিশ্বাসৰ বাবেই মানুহে অন্যায় কৰ্মৰ পৰা বিৰত থাকে। সত্যাগ্ৰহ পালন কৰা ব্যক্তিয়ে নিজৰ বিশ্বাসৰ পৰা কেতিয়াও আঁতৰি নাহে। তেওঁৰ মনোবল ইমানেই সবল হৈ পৰে যে বৰ্তমান সময়ত কোনো কামত সফল নহলেও ভৱিষ্যতত সফল হ'ব বুলি বিশ্বাস কৰে। সত্যাগ্ৰহত শত্ৰু আৰু মিত্ৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে। মিত্ৰক যি আচৰণ কৰা হয় সেই একেই আচৰণ শত্ৰুকো কৰা হয়। সত্যাগ্ৰহ নীতি এক সক্ৰিয় প্ৰক্ৰিয়া। ই মানুহ বা ৰাষ্ট্ৰই গঠন কৰা নিয়মৰ বিৰুদ্ধাচৰণ কৰিলেও ঈশ্বৰৰ নিয়মক কেতিয়াও অমান্য নকৰে। সত্যাগ্ৰহ নীতিৰ লগত অহিংসা নীতি জড়িত হৈ থাকে, কাৰণ এই হিংসা বা অন্যায়ৰ পৰিৱৰ্তে সকলোৰে প্ৰতি প্ৰেম, শ্ৰদ্ধা, ভক্তি আদি ভাৱহে থাকে। সত্যাগ্ৰহে ব্যক্তিক সচেতন কৰি ৰাখে, যাৰ বাবে নিজক অসৎ আচৰণৰ পৰা আঁতৰাই ৰাখি সকলোকে সমভাৱ প্ৰদান কৰিব পাৰে। ইয়াত শত্ৰুকো কেতিয়াও হিংসা কৰা নহয়। গান্ধীজীৰ মতে সত্যাগ্ৰহীজন সদায় মুক্ত মনৰ, সৎ আৰু নিষ্ঠাৱান হোৱাৰ উপৰিও শুদ্ধ চিন্তা, শুদ্ধ বাক আৰু শুদ্ধ কৰ্মসংহতিপূৰ্ণ হ'ব লাগিব। চিন্তা, বাক অথবা কৰ্মত কোনো ধৰণৰ গোপনীয়তা থাকিব নালাগিব। সত্যাগ্ৰহীজন সাহসী হ'ব লাগিব আৰু ত্যাগ আৰু কষ্ট সহ্য কৰিব পৰা ক্ষমতা থাকিব লাগিব। পৰিস্থিতিত পৰি নিজৰ সততাক কেতিয়াও বিসৰ্জন দিব নালাগিব। আচৰণত তেওঁ নম্ৰ হ'ব লাগিব। ইয়াৰ উপৰিও সহনশীলতা, অস্তেয়, অপৰিগ্ৰহ, ব্ৰহ্মচৰ্য আদি সৎগুণৰ প্ৰতিপালন কৰিব পাৰিব লাগিব। মুঠৰ ওপৰত ঈশ্বৰ বিশ্বাসী হ'বই লাগিব। গান্ধীজীৰ মতে সত্যাগ্ৰহ কেইবা ধৰণেও পালন কৰিব পাৰি।
তাৰে ভিতৰত অনশন, আলোচনা, কৰ পৰিশোধৰ পৰা বিৰত থকা, অৰ্থনৈতিক অৱৰোধ, ধৰ্ণা, অসহযোগ, প্ৰত্যক্ষ পন্থা, আইন অমান্য আদি প্ৰধান। এইবোৰৰ ভিতৰত মহাত্মা গান্ধীয়ে আইন অমান্য, অসহযোগ, প্ৰত্যক্ষ পন্থা আৰু অনশনক অধিক গুৰুত্ব দিছে। যদি কোনো আইন ব্যক্তি বা সমাজৰ হানিকাৰক হয় তেন্তে সেই আইন অমান্য কৰি প্ৰতিবাদ কৰিব পাৰি। আনহাতে যদি কোনো বিষয় জনকল্যাণকামী নহয় তেন্তে তেনে বিষয়ৰ লগত সহযোগিতা নকৰিও সত্যাগ্ৰহ পালন কৰিব পাৰি। অহিংসা হৈছে হিংসা, ক্ৰোধ বা কাৰোৰে প্ৰতি অন্যায় নকৰাকৈ থকা পোনপটীয়াভাৱে কৰা এক প্ৰতিবাদ বা বিৰুদ্ধাচৰণ। মহাত্মা গান্ধীয়ে অনশনক এক চূড়ান্ত পৰ্যায় হিচাপে অনুমোদন কৰিছে। বাকী সকলোবোৰ উপায় বিফল হলেহে অনশনক গ্ৰহণ কৰা উচিত বুলি মহাত্মা গান্ধীয়ে ক'ব বিচাৰে। অনশনৰ যোগেদি গান্ধীয়ে সত্যৰ বাবে আত্মত্যাগী হবলৈও আহ্বান জনাইছে। গতিকে দেখা গৈছে যে গান্ধীয়ে সত্যাগ্ৰহৰ ওপৰত সৰ্বাত্মক মূল্য আৰোপ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল সত্তা বা ঈশ্বৰৰ প্ৰতি থকা গভীৰ প্ৰেম, বিশ্বাস আৰু সততাই সমাজৰ বা ব্যক্তিৰ অন্যায় বা অমংগল দূৰ কৰি বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিব পাৰি। ধন্যবাদ।